Good morning everyone. স্বাগতম জনাইছো আপোনালোকক মোৰ চেনেলটোলৈ। আজি মই ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিছো। এয়া মই উঠি পেলাই ফ্ৰেছ হৈ পাকঘৰত আহিছো। এতিয়া মই চাহ খাম। আজি গাখীৰ নাই, মই এনে গাখীৰ চাহে খাওঁ। আজি বৰষুণ বতৰৰ কাৰণে গাখীৰ দিয়া মানুহজন অহা নাই। গ্ৰীণ টি খালে ক্ষীণাই বুলি কয় যে, সেইকাৰণে মই মাজে মাজে গ্ৰীণ টি খাবলৈ লৈছো। মোটো হৈ গৈছো যে সেইকাৰণে গ্ৰীণ টি খাবলৈ আৰম্ভ কৰিছোঁ। চাহ খাই মই ৰুটি ঘুগুনি বনাম। ষ্টাৰ্ট কৰিছোঁৱে বনাবলৈ। যিহেতু খালি চাহ খালোঁ, সেইবাবে ৰুটি ঘুগুনি বনাম এতিয়া। এয়া মোৰ হৈ গ'ল। মই ৰুটি কেইখনমান তেলত ভাজিছোঁ আৰু কেইখনমান শুকানে ভাজিছোঁ। এয়া মোৰ ৰেডি হৈ গ'ল। এতিয়া মই খাবলৈ ওলাইছোঁ। ৰুটি ঘুগুনি খাই অকণমান বাহিৰৰ পিনে ওলাই আহিছোঁ। এনেকুৱা ফুল বহুতবিলাক আছিল, কিয় বা মৰহি গ'ল। সেইখিনি মই অকণমান এভৰিৱান, এতিয়াই মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। এতিয়া 4:15 হ'ল। এতিয়া অকণমান আজৰি পাইছোঁ। এনেকুৱা নহয় যে বহুত কাম কৰি আছিলোঁ, মানে এতিয়া অকণমান ফ্ৰী টাইম পাইছোঁ নিজকে। আপোনালোকৰ মাজলৈ আহিছোঁ। দিনটোত কি কৰিলোঁ, কি কৰা নাই, সকলোখিনি মই আপোনালোকক দেখুৱাইছোঁৱে অকণমান হ'লেও। এতিয়া মই মোৰ নিজৰ প্ৰিয় ভাপত দিয়া পিঠা বনাম। কেনেকৈ বনাওঁ সেইটো ভিডিঅ'টোত দেখুৱাই আছোঁ। আপোনালোকে জানেই, তথাপিও মই অকণমান বেলেগ ধৰণে বনাম। মোৰ বহুত প্ৰিয় হয় এইটো পিঠা। কেনেকৈ বনাওঁ প্লিজ ভিডিঅ'টো চাই থাকিব। এয়া মই পিঠা বনাবলৈ ষ্টাৰ্ট কৰিছোঁ। মোৰ যিহেতু চাউলৰ গুড়ি এবাটি, মই আন্দাজমতে পানী দি লৈছোঁ আৰু সোৱাদ অনুযায়ী নিমখ। এনেকৈ মই কেৰাহীত দি পেলাই লৰা-চৰা কৰি ৰাখিছোঁ অকণমান সময় আঠালেটীয়া হোৱালৈ। তাৰপিছত মই আটা মৰাৰ দৰে এনেকৈ মাৰি লৈছোঁ 27 মিনিটমান। এনেকৈ লাৰু বনাই লৈছোঁ আৰু মই ৰিফাইন দি সৰু সৰুকৈ ৰুটি বেলাৰ দৰে বেলি লৈছোঁ। আনহাতে মই নাৰিকল চুকি লৈছোঁ পুৰ বনাবলৈ। কম জুইত নাৰিকলখিনি ভাজি লৈছোঁ মিঠা অনুযায়ী চেনি দি পেলাই। আৰু মই পিঠা বনোৱা সাঁচত এনেকৈ পিঠাখন দি পেলাই নাৰিকলৰ পুৰখিনি দি চেপ বনাই লৈছোঁ। এনেকৈ গোটেইকেইটা বনাই লৈছোঁ। এই পিঠাখিনি মই দুটা পদ্ধতিত বনাইছোঁ। ভিডিঅ'টোত দুয়োটা পদ্ধতি আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ। কুকাৰত মই আধাতকৈ কম পানী লৈ গৰম হ'বলৈ দিছোঁ। গৰম পানীখিনিৰ ওপৰত মই এটা বাতি লৈছোঁ আৰু বাতিটোৰ ওপৰত গধুৰ বস্তু দিব লাগে। মোৰ তাত এটা লোহা আছিল, লোহাডালে দিছোঁ। শিল হ'লে বেছি ভাল হয়। আৰু এনেকুৱা এখন প্লেট লৈছোঁ, এইখন মই কুকাৰৰ লগতে পাইছিলোঁ। প্লেটখনত মই ৰিফাইন লগাই লৈছোঁ। বেলেগ প্লেটেৰেও বনাব পাৰি। প্লেটখনৰ ওপৰত মই এনেকৈ এটা এটাকৈ পিঠাখিনি দি লৈছোঁ। কুকাৰৰ গেছকেটডাল গুচাই 5 পৰা 7 মিনিটলৈ ঢাকনখন মাৰি মই মিডিয়াম ফ্লেমত ৰাখি থৈ দিছোঁ আৰু মাজতে চেক কৰিছোঁ হৈছেনে নাই। এয়া মোৰ পিঠা ৰেডি। এতিয়া মই ডেক্সিত বনাবলৈ ওলাইছোঁ। ডেক্সিত মই আধা পানী লৈছোঁ আৰু পানীখিনি গৰম হ'বলৈ দিছোঁ। তাৰ ওপৰত এটা খুকুৰি ৰাখিছোঁ। খুকুৰিটোৰ ওপৰত পিঠাখিনি দি দিছোঁ আৰু এনেকৈ মই 10 মিনিটমান ঢাকন লগাই ৰাখিছোঁ। মাজতে চেক কৰিছোঁ। এয়া পিঠা ৰেডি। ভাপত দিয়া পিঠা ৰেডি হৈ গ'ল। ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্টত জনাব। যদি ভিডিঅ'টো চাই ভাল লাগিল প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব। আপোনালোকক নতুন ভিডিঅ' এটাৰ সৈতে লগ পাই আছোঁ। বাই বাই।